নমস্কাৰ এই মতো দায়ী পাইছে ৰাজ্যখনৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ এই মতো দিবলৈ লৈছে বিগ ব্ৰেকিং নিউজ। মৃত্যুঞ্জয় এম্বুলেন্সক খুন্দিয়ালে এইবাৰ আৰক্ষীৰ কনভয়ৰ বাহনে। দেৰগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন। এম্বুলেন্সৰ গাত দোষ দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখন। পৰৱৰ্তী খবৰটি হৈছে বিলুপ্ত হল গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা কলিয়াবৰ লোকসভা সমষ্টি। নতুনকৈ সংযোজন ঘটিল কাজিৰঙা লোকসভা সমষ্টি। পৰৱৰ্তী খবৰটি হৈছে বিগ ব্ৰেকিং আপডেট। প্ৰকাশ পালে পুনৰ সমষ্টি নিৰ্ধাৰণৰ চূড়ান্ত খচৰাত তালিকা। খচৰাত থকা 19টা বিধানসভা আৰু 9টা লোকসভা সমষ্টিৰ নাম সাল সলনি কৰা হৈছে। 19টা বিধানসভা আৰু 1টা লোকসভা সমষ্টিৰ নাম সাল সলনি কৰা হৈছে। পৰৱৰ্তী খবৰটি হৈছে লাখ লাখ শিক্ষাৰ্থী আৰু শিক্ষক লৈ ডাঙৰ খবৰ। বিদ্যালয়ত নিষিদ্ধ হ'ল মোবাইল ফোন। দিল্লীৰ শিক্ষা বিভাগৰ এই ডাঙৰ সিদ্ধান্ত। দিল্লীৰ শিক্ষা বিভাগৰ এইবাৰ বৃহৎ সিদ্ধান্ত। মোবাইল ফোন নিষিদ্ধ হ'ল স্কুলত। পৰৱৰ্তী খবৰটি হৈছে ৰাজ্যত ইজনৰ পিছত সিজন লগ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে যদিও ক্ৰেবেই নপৰে একাংশ চৰকাৰী বিষয়াই। শুকুৰবাৰে পুনৰ গুৱাহাটী মহানগৰীত উৎকোচ লৈ হাতে লতে ধৰা পৰিল আন এজন চৰকাৰী কৰ্মচাৰী। কোঅপাৰেটিভ ছ'চাইটিৰ উপপঞ্জীয়কৰ কাৰ্যালয়ত চলা অভিযানত উৎকোচ লৈ হাতে লতে ধৰা পৰে এজন কৰ্মচাৰী।